মৎস্য শাখাৰ প্ৰতিযোগী জিজ্ঞাসিনী বৰুৱাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। কৃষ্ণ এক দেৱ দুখ হাৰি কালমায়াদি অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেবনা হিনাহিয়া কৃষ্ণ এক দেৱ দুখ হাৰি কালমায়াদিৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহিয়া কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহিয়া কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহিয়া
জিজ্ঞাসিনী বৰুৱা অসমৰ ৰবা মাইকটো দি দেখোন ভালে আছা আছো কোন ক্লাছত পঢ়ি আছা ক্লাছ 11 ক্লাছ 11 হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ কোন কলেজত কমাৰ্চ কলেজত কমাৰ্চ কলেজত সত্ৰীয়া নৃত্য শিকি আছানে ইয়েছ শিকি আছা কি নাচ কৰিলে তুমি এতিয়া গোপী নাচ তাৰ আগতে কাকতি ঘোষা হয় নহয় কাকতি ঘোষা অভিনয় কৰিলা এতিয়া কথাটো হৈছে কি যিহেতু তুমি যিহেতু ডাঙৰ অকণমান শুধৰাই দিছোঁ কিবা এটা কথা দেই সত্ৰীয়া নৃত্যটো তাৰমানে এতিয়া বৰ্তমান এতিয়া বুলি নহয় সকলো পাঠ্যপুথিৰ অন্তৰ্গত এটা বস্তু আৰু অসমৰ এটা স্বাভিমান যেনেকৈ বিহু আমাৰ স্বাভিমান আমাৰ অসমৰ শাস্ত্ৰীয় নৃত্যটো এটা স্বাভিমান যেতিয়া আমি কিবা এটা বস্তু শিকোঁ ভালকৈ শিকিব লাগিব নহয় জানো গতিকে যেতিয়া তোমালোকে এটা ট্ৰেক কাৰোবাৰ পৰা ল'বা ট্ৰেকটো তুমি আচলতে নাচখন যিজন গুৰুৰ ওচৰত তুমি শিকি আছা সেই গুৰুজনৰ ওচৰত তুমি ভালকৈ সুধিবা কথাটো যে এইখন নাচখন কিমান মাত্ৰাত বাজি আছে তাৰমানে আজিকালি ট্ৰেকবিলাক কি হয় অনুষ্ঠান এটা তাৰমানে উপস্থাপন কৰিবলৈ হওক বা এনেই মঞ্চত ডেমো প্ৰগ্ৰেম যিহেতু নাচিবলৈ হ'লে কি হয় ট্ৰেকবিলাক কেলেই বনোৱা হয় য'ত আমি 8 মাত্ৰাত নাচোঁ কেতিয়াবা 16 মাত্ৰাতো নাচিব লগা আমাৰ হৈ যায় কিন্তু শুদ্ধ নাচ যেতিয়া প্ৰতিযোগিতা কৰিবলৈ আহিবা প্ৰতিযোগিতাত যিহেতু আমি শুদ্ধটোহে চাম যে 4 মাত্ৰাত বাজি আছেনে 8 মাত্ৰাত বাজি আছেনে 16 মাত্ৰাত বাজি আছেনে 32 মাত্ৰাত বাজি আছে হয় নহয় যিহেতু প্ৰতিযোগিতা এতিয়া আমি তোমাক কি বুলি চাম প্ৰতিযোগিতাৰ ক্ষেত্ৰতে চাম শুদ্ধকৈ চাম আমি 4 4 8 2 8 গুণ 16 মই তোমাক 16 মাত্ৰাতহে চাম তুমি দৰকাৰ হ'লে যিমানেই ভাল নানাচা তুমি 32 মাত্ৰাত নাচিলেও কিন্তু মই তোমাক নম্বৰটো নিদিওঁ তোমাক মই 16 মাত্ৰাৰ তাৰমানে সেইটোৱে তোমাক মই নম্বৰটো দিম আচলতে গতিকে ট্ৰেক এটা লওঁতে ভাবি চিন্তি চাবা যে এই ট্ৰেকটো মই প্ৰতিযোগিতাত ইউজ কৰিম হয় যে এই ট্ৰেকটো কিমান মাত্ৰাত বাজি আছে এই ট্ৰেকটো কিমানটো সম্ভৱতঃ শুদ্ধ ক'ত ভাঙনি পৰে ক'ত পোৰাঘাত পৰে ক'ত চোৰাঘাত পৰে আৰু ক'ত তাৰমানে আমাৰ সঁচাৰ কেইটা আছে আৰু ক'ত কিমান তোমাৰ চুক অংশটো আছে ভালকৈ চালি জাৰি তাৰমানে চাব লাগে আচলতে আমাৰ সত্ৰীয়া নৃত্যত কেতিয়াও প্ৰথমতে অভিনয় অংশটো নাই আমাৰ শুদ্ধ নাচটো আৰম্ভ হোৱাৰ পাছতহে আমাৰ অভিনয় অংশটো আছে মই তোমাক শুধৰাই দিছোঁ ধুনীয়া নাচিছা বহুত ধুনীয়া নাচিছা কিন্তু মই তোমাক তাৰমানে ভৱিষ্যতৰ কথা কৈছোঁ যিহেতু তুমি 11ত পঢ়িছা আজিকালি তোমাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত আৰু ক্লাছ 10ৰ পৰা এতিয়া সত্ৰীয়া নৃত্যটো আমাৰ অন্তৰ্ভুক্ত কৰিলে গতিকে তাৰমানে যিমানে যি নহওক লাগিলে শুদ্ধভাৱে তাৰমানে পৰিৱেশন কৰাৰ আগতে যাৰ পৰা ট্ৰেকটো তুমি নোলোৱা লাগিলে ট্ৰেকটো খালি ভালকৈ শুনি ল'বা যে এই ট্ৰেকটো মই ক'ৰবাৰ অনুষ্ঠান এটাত তাৰমানে পৰিৱেশন কৰিবলগীয়া ট্ৰেক নে এই ট্ৰেকটো মই প্ৰতিযোগিতাত নাচিব লগা ট্ৰেক বুজি পাইছা 3 ধগা 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 3 ধগা 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 আমাৰ দুবাৰহে কিন্তু আছে 3বাৰ নাই ডক্টৰ মহেশ্বৰ নেওগ আৰু ডক্টৰ কেশৱ চাংকাকতি ছাৰে অসমৰ প্ৰথম যিখন কিতাপ উলিয়াইছে সেই কিতাপখনত লিখা আছে 3 ধগা 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 3 ধগা 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 কৃতাগ্ধে নিতাকিতি ধগি তিনি তিনি কৃতিতা ইয়াত তুমি 3বাৰ নাচিছা আৰু তুমি যিটো নিতাত নাচিছা তাত তোমাৰ 16 মাত্ৰাত প্ৰয়োগ হৈ আছে য'ত 8 মাত্ৰাত প্ৰয়োগ হয় তাৰমানে গতিকে এইবিলাক কথা তাৰমানে অলপ চালি জাৰি চাব পৰা বয়স তোমালোকৰ হ'ল আৰু তুমি চাই মেলি ল'বা ধুনীয়া নাচিছা মই তোমাক কথাষাৰ কৈছোঁ তাৰ কাৰণে তোমাৰ মাৰ্কছটো কমি নাযায় তাৰমানে মই তোমাক তাৰমানে তোমাৰ যোগেদি মই বেলেগকো তাৰমানে কথাষাৰ জানিবলৈ বিচাৰিছোঁ ধন্যবাদ ধন্যবাদ ছাৰ